গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ চৰাইদেউৰ পৰা। আৰু গাইজ আপোনালোকে কালিটো দেখিছিলে, আমি কালি চৰাইদেউলৈ আহিলোঁ আৰু আজি আমি থাকিলোঁ মানে কালি থাকিলোঁ কুশলৰ মাহীয়েকৰ ঘৰত। কালি মানে ইয়াত থাকিলোঁ আৰু এতিয়া পূৰা দুপৰীয়া 12টামান বাজিছে আৰু এতিয়া ওলাইছোঁ চৰাইদেউ মহোৎসৱলৈ, য'ত মানে চুকাফাত পাতিছে তালৈ ওলাইছোঁ। বৰ্তমান মানে এতিয়া খেল ধেমালি হৈ আছে বুলি শুনিছোঁ, এতিয়া গতিকে অকণমান লেটকৈ ওলাইছোঁ। আৰু এইফালে আগত আছে আমাৰ চুকাফাই ওলাইছে কুশল ভাই, এইফালে কুশল ভাই আছে, এইফালে আজি আমি কুশল ভাই আছে। ফেষ্টিভেল চাব যাম বুলি ভাবিছোঁ ৰাইজসকল, কি পাৰোঁ দেখুৱাই যাব লাগিব। চাইকেল এই চালে চাইকেল দুখন পৰিলে দেই, এইফালে চাইকেল দুখন পৰি গৈছে। এতিয়া আপোনালোকক ৰাস্তা লগ পাই আছোঁ বাৰু, তো ইয়াৰ পৰা ওলাইছোঁ। এতিয়া বৰ্তমান আহি ইয়াৰ পালোহি আৰু এইখন সন্মুখত গেটখন আছে আৰু এইফালে টিকলি কেইজনী মানুহ আহিছে আমাৰ লগত, সন্মুখত দেখিছে। এই এইফালে চাই দিয়া, এখন গেটখন দেখিছে, এখন মানে আদৰণি গেট আৰু বাহিৰত কিন্তু মেইন গেটখন আছে। গেট তাৰ মানে যিখন ফিল্ডত পাতিছে সেই ফিল্ডখনত ইমান ধুনীয়াকৈ মানে ফিল্ডখনত মানে গেটখন বনাইছে ন, আপোনালোকক দুখন চাব, আপোনালোকে পুৰা ধুনীয়াকৈ বনাইছে। আৰু এইটো চাইডে মানুহ আহিছে আৰু পাৰ্কিং কৰি আহিছে আৰু কিছুমানে ইয়াত পিকনিক খাইছে পূৰা। এইটো চাইডে দিছে পূৰা পিকনিক খাইছে আৰু তাৰ এইটো চাইডে পেণ্ডেলটো আছে। এতিয়া সেই পেণ্ডেলটোৰ ওচৰত আপোনালোকে লগ পাই আছে। আৰু গাইজ এতিয়া বৰ্তমান আহি পাইছোঁহি গেটখনৰ ওচৰত। লাহে লাহে মানুহৰ ভিৰটো আহিছে আৰু বৰ্তমান মানে যিহেতু আৰম্ভ হৈছে ন, তো সেইকাৰণে লাহে লাহে ভিৰ আহিছে। আৰু এইফালে সন্মুখৰ পৰা পুলিচ আহি ৰৈ আছেহি। তো আপোনালোকক এতিয়া গেটৰ ভিতৰেদি সোমাই যাওঁ, তাৰপিছত দেখুৱাম ব'লক। এতিয়া সন্মুখৰ যিখন প্ৰৱেশ দুৱাৰ, সেই প্ৰৱেশ দুৱাৰখন দেখুৱাই দিছোঁ। সেইফালে সন্মুখত দেখিছে এয়া প্ৰৱেশ দুৱাৰখন, সেইফালে একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ ৰ'ব। আৰু গাইজ এফালে সন্মুখত দেখিছে ইয়াৰ প্ৰৱেশ দুৱাৰখন, চক গেটখন কিমান ধুনীয়াকৈ বনাইছে। পূৰা চৰাইদেউ মহোৎসৱ লিখা আছে, এক সমন্বয় যাত্ৰা পূৰা ধুনীয়াকৈ বনাই থোৱা আছে। পূৰা আহোম যুগৰ মানে এইবোৰ তেওঁলোকৰ যিবোৰ মানে হাথিয়াৰ আছিলে সেইবোৰ পৰা এনেকৈ দি দিছে, পূৰা বাঁহেৰে বনাই থোৱা আছে। এতিয়া ভিতৰলৈ যাওঁ ব'লক। আৰু এইফালে আছে মেইন ষ্টেজটো, তাৰ চাইডে চাইডে এইবোৰ অকল দোকান, পূৰা বেলেগ বেলেগ গ্ৰন্থৰ দোকান আছে, খেলনা বস্তুৰ দোকান আছে, তাৰপিছত পূৰা এইবোৰ বিভিন্ন থলুৱা খাদ্যৰ দোকান আছে। আৰু সেইবোৰ দেখুৱাওঁ আপোনালোকক এতিয়া লাহে লাহে। মানে এইফালে লগৰকেইটা মই ব্লগ বনাওঁতে মানে আগলৈ বহুত গুচি আহিলোঁ, সেইকাৰণে সিহঁতিখিনি থাকিলে তাত। এতিয়া আপোনালোকক ভালকৈ দেখুৱাইছোঁ। আৰু গাইজ এইফালে আছে স্মৃতি তৰ্পণ, আৰু এইফালে পতাকা উত্তোলনৰ ঠাইডোখৰ, আৰু এইফালে চাউলুং চুকাফাক দিয়া শ্ৰদ্ধাঞ্জলি এইফালে সন্মুখত দেখিছে। আৰু এইফালে স্মৃতি তৰ্পণ, আৰু এইফালে ঘৰটো চক কি ধুনীয়াকৈ মানে আহোমসকলৰ যিবোৰ হেৰি আছে তাক লৈ বনাইছে। এইফালে সন্মুখত গাইজ ইয়াৰ দোকানসমূহ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত পৰা এইবোৰ চব নাৰ্চাৰী আছে ইয়াত এইবোৰ। আৰু এইফালে বিভিন্ন পূৰা জেলেপীৰ দোকান আছে, এইবোৰ জেলেপী, এইফালে জেলেপীৰ দোকান আছে আপোনালোকৰ। আৰু আপোনালোকক বিভিন্ন দোকানবোৰসমূহ দেখুৱাই দিছে, কি কি দোকান আছে। ইয়াত পূৰা চেণ্ডেলৰ দোকানো দিছে, এইবোৰ বিভিন্ন গহনাৰ। এইফালে পপকৰ্নৰ দোকান, এইবোৰ মানে বৰ্তমান এতিয়া লাহে লাহে দোকানবোৰ অপেনিং কৰিছে আৰু যিহেতু। আৰু এইফালে আছে মেইনকৈ স্পাইৰেল পটেটো, এইফালে দেখিব গৈছে ইয়াত পূৰা স্পাইৰেল পটেটো বনাই আছে। লাহেকৈ খাব লাগিব স্পাইৰেল পটেটো। এতিয়া ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিছোঁ ইয়াত মানে কিহৰ দোকান দিছে সেইখিনি। আৰু এইফালে এইবোৰ মানে মাইকী মানুহৰ, আৰু এইফালেও পপকৰ্ণ, সেইফালে কাপোৰৰ দোকান। এইকেইখন গোটেইখন কাপোৰৰ দোকান হয়। আৰু তাৰ ছাইডলৈ এতিয়া যাম, ষ্টেজটো আপোনালোকক ভালকৈ এবাৰ দেখুৱাই দিম বাৰু। এতিয়া আগলৈ যাওঁ বোলো। এইফালে পূৰা কাপোৰৰ দোকান দিছে। এইখিনি অসমীয়া মানে বিভিন্ন সাজ পোছাক, যিসমূহ জাতি জনগোষ্ঠীৰ বিভিন্ন সাজ পোছাক আছে ন, তো সেইবোৰ এইফালে দেখিব পাইছে। পূৰা মুগা কাপোৰ, এৰী মুগা সেইবোৰ। আৰু এইফালে এইখিনি আচাৰৰ
এই নাচা নহয় বেলেগ কিবা আৰু এইবোৰ মাইকী মানুহৰ মেখেলা এইফালে ধেমাজি পাট মুগা ইয়াত মানে সম্পূৰ্ণ সন্মুখত লিখা আছে যে এইবোৰ পুৰুষ হয় আৰু এইফালে এখন দেখিছে কিহৰ দোকান ঐতিহাসিক কৰঙা কমাৰ শিল্পৰ এইবোৰ কমাৰ শিল্পৰ হয় এইবোৰ টুপি এইবোৰ টয় ষ্ট'ৰ এখন আৰু এইফালে এইবোৰ কাঠৰ এইবোৰ বেলনা মাৰি আছে পূৰা এইবোৰ শৰাই দেখিছে পূৰা বাঁহৰ আৰু এতিয়া এখন নাৰ্চাৰীৰ ভিতৰলৈ যাওঁ বলক এইফালে এখন চাওক কি ধুনীয়া ফুল আৰু গাইজ এতিয়া বৰ্তমান আহোমসকলৰ যি পৰম্পৰাগত পূজা অৰ্চনা হয় আৰু এতিয়া ইয়াত সেই পূজা অৰ্চনা হ'ব আপোনালোকে দেখিছে ইয়াত গাইজ এতিয়া বৰ্তমান মৈদামৰ ভিতৰলৈ যাব লৈছোঁ আৰু এইফালে আছে সন্মুখত ভিতৰলৈ যোৱা গেটখন আৰু এতিয়া মৈদামৰ ভিতৰলৈ যাওঁ বলক প্ৰথম টিকেটটো কাটি লওঁ আৰু তাৰপিছত লগ পাই আছোঁ এতিয়া বৰ্তমান ভিতৰলৈ সোমাই আহিলোঁ আৰু টিকেটটো কটা হ'ল টিকেটটো আপোনাৰ পাৰ এজনৰ 20 টকা ল'লে কিন্তু যিসকলৰ মানে 15 বছৰতকৈ কম বয়স ন তো তেওঁলোকৰ বৰ্তমান এতিয়া বিনামূলীয়া হৈ আছে আৰু আমি 3জন আহিলোঁ যিহেতু 20কে 60 হ'লগৈ আৰু এইফালে সন্মুখত চৰাইদেউৰ জিৰণি চৰাটো আপোনালোকে দেখিছে আৰু এতিয়া পূৰা ওপৰলৈ যাওঁ বলক লাহেকৈ এইটো ইয়াত মানে কিছুমান কাম চলি আছে মানে পুনৰ এইবোৰ নতুনকৈ কিবা কিবি বনাই আছে আৰু ইয়াৰ ফালে আগলৈ যাওঁ বলক গাইজ আপোনালোকে দেখিছে পূৰা চাইনবোৰ্ড মাৰি থোৱা আছে যে অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব মানে আৰু এই মৈদামবোৰৰ ওপৰত মানে উঠা কোনো এলাও নকৰে আৰু মানে মৈদামবোৰত গতিকে আপোনালোকে যদি আহে এফালে চৰাইদেউলৈ তেনেহ'লে এই মৈদামত নুঠিব যিহেতু ইয়াত পূৰা মানে মানা কৰি থৈছে পাৰ্মিশ্যনটো এইবাৰ মানে পোষ্টাৰ মাৰি থোৱা আছে তো গতিকে আপোনালোকক নুঠিব আৰু এইফালে সন্মুখত দেখিছে পূৰা মৈদাম এতিয়া আগলৈ যাওঁ বলক তো গাইজ বৰ্তমান আপোনালোকে এইফালে দেখিব পাৰিছে আৰু এইফালৰ ভিউটো চেক কৰক কি ধুনীয়া লাগিছে এইফালে মৈদামখিনি এইফালে আছে এতিয়া অকণমান আগলৈ যাওঁ বলক আৰু এইবোৰত মানে বহিব পৰা সুবিধাও আছে আপোনালোকে ইয়াত জিৰণি ল'ব পাৰে এতিয়া এইটো আগলৈ গৈ দেখুৱাইছোঁ বলক খটখটিবোৰ দেখিছে নে কি ধুনীয়াকৈ বনাই থোৱা আছে আৰু ইয়াত মানে এনেকৈ চাইন দি থোৱা আছে যে মৈদাম 3 নং আৰু 4 নং এইফালে দেখিব পাইছে আৰু এইফালে চটিয়না গছ ইয়াত মানে গছবোৰৰ নামো লিখি থোৱা আছে এজোপা যেনেকৈ চটিয়না আৰু এইফালে এজোপা লিখি থোৱা আছে এইফালে কি আছে নটচা তো ইয়াত মানে গছবোৰৰ নামো লিখি থোৱা আছে পূৰা চাইনবৰ্ডত ইফালে আৰু এজোপা আছে এজোপা কি হয় চাই লওঁ আহক এনেকুৱাকৈ লিখি থ'ব লাগে তেতিয়া কিছুমান মানুহ এতিয়া মই আছোঁ কিছুমান গছৰ নাম নাজানো এতিয়া মানে পঢ়িলে গম পাম এজোপা গমাৰি মানে গম পোৱা যায় যেতিয়া লিখি থোৱা থাকে ন তো এইফালেও আছে দুজোপা তো গাইজ মানে বৰ্তমান সময়ত আপোনাৰ য'ত চৰাইদেউ মহোৎসৱ পাতিছে ন সেই ফিল্ডখনত মানে বৰ্তমান এতিয়া বস্তুবোৰ যা যোগাৰ কৰি আছে এতিয়ালৈকে মানে কোনো কাৰ্যসূচী আৰম্ভ হোৱা নাই যিহেতু আৰু এতিয়া প্ৰথম মানে সম্বৰ্ধনা জনাই আছে তো সম্বৰ্ধনানো কি চাই থাকিম আপোনালোকক দোকানবোৰ প্ৰায়তো দেখুৱালোৱে আৰু কেইখনমান থাকিলে আৰু তাতেই আকৌ আহোমসকলৰ বিভিন্ন পূজা অৰ্চনাও হৈছিলে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আকৌ পুনৰ যাম মানে যদি যিবোৰ মানে আজি কাৰ্যসূচী হ'ব ন সেই কাৰ্যসূচীসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু এতিয়া বৰ্তমান হোৱা নাই তো সেইটো কাৰণে আমি এতিয়া মৈদামলৈকে আহিলোঁ মানে আজিলৈকে মৈদামলৈকে অহা নাই ইয়াত চৰাইদেউ মৈদামলৈ অহা নাই আৰু এইফালে সন্মুখত কিবা এটা আছে আপোনালোক দেখুৱাইছোঁ আৰু গাইজ এইফালে সন্মুখত দেখিছে প্ৰদৰ্শনী কক্ষ আছে ইয়াত মানে এই চৰাইদেউ বিভিন্ন ইতিহাসসমূহ লিপিবদ্ধ কৰা আছে এইফালে দেখিছে অসমীয়াত আছে হিন্দীত আছে ইংলিছতো আছে আপোনালোকে ইয়াত মানে আহি পঢ়িব পাৰে আৰু এইবোৰ
বিভিন্ন গহনা বা আহোমসকলে মানে ব্যৱহাৰ কৰা সা সঁজুলি ইয়াত চিত্ৰ আকাৰত আৰু তাত তলত মানে তাৰ বিষয়ে লিখি থোৱা আছে আৰু এইবুলি দেখিছে। আৰু এইফালে ৰংঘৰ কাৰেংঘৰৰ প্ৰতিচ্ছবিও আছে এইবোৰ, আৰু সেই আগলৈও আছে, আপোনালোকক দেখুৱাইছোঁ। ইয়াত মানে আহোমসকলৰ বিষয়ে লিখি থোৱা আছে যে তেওঁলোকে ব্যৱহাৰ কৰা বা তেওঁলোকে পৰিধান কৰা সাজ পোছাকসমূহ, তেওঁলোকে পৰিধান কৰা বিভিন্ন আ অলংকাৰবোৰ, তাৰপিছত মানে যিবোৰ প্ৰতিমূৰ্তি আছিলে তেওঁলোকৰ সেইবোৰৰ বিষয়ে ইয়াত ছবিসহ মানে এইবোৰৰ বিষয়ে লিখি থোৱা আছে। ইংলিছতো আছে, কিছুমান অসমীয়াত আছে, কিছুমান হিন্দীত আছে। আৰু এইফালে সদায় অলপ জিৰণি লওঁ। এতিয়া বৰ্তমান আহিলোঁ এইটো এটা ছাইডলৈ, আৰু আপোনালোকে যে সন্মুখত এই মৈদামসমূহ দেখিছে, এতিয়া মোৰ সন্মুখত এতিয়া এটা মৈদাম আছে আৰু এইফালে এটা মৈদাম আছে। এনেকৈ মানে বিভিন্ন মৈদাম, ইয়াত কেইবাটাও মৈদাম আছে। কিন্তু মানে এই মৈদামসমূহ যে আছে, আমি জানো যে এইসমূহ মানে আহোম ৰজাসকলৰ আগৰপৰা মানে মৈদাম হয়, তেওঁলোকক ইয়াত হেৰি কৰা হৈছিলে, সেইটো হয়। কিন্তু ইয়াত যে আছে মৈদামসমূহ, ইয়াত কিন্তু এনেকৈ লিপিবদ্ধ হৈ থকা নাই যে কোনটো মৈদাম কাৰ হয়, কিন্তু কিয়নো বৰ্তমানলৈকে সেইটো মানে চিনাক্ত ভালদৰে হোৱাই নাই যে ইয়াত কোনকেইজন মানে মানে ৰজাৰ মানে ইয়াত মৈদাম আছে সেই কথাটো মানে ভালদৰে এতিয়ালৈকে সম্পূৰ্ণভাৱে মানে চিনাক্ত হোৱা নাই কাৰণেহে ইয়াত লিপিবদ্ধ কৰা নাই যে তেওঁলোকৰ নামটোহঁত মানে লিখি থোৱা নাই। কেৱল ইয়াত মানে 1 নম্বৰ মৈদাম 2 নম্বৰ মৈদাম হিচাপেহে আছে। আৰু ইয়াত আজিলৈকে মানে এজন ৰজাৰহে মানে মৈদামটো চিনাক্ত হৈছে, সেইজন হৈছে চাওলুং চুকাফা, যাৰ মৈদামটো মানে ইয়াৰ পৰা অলপ দূৰত আছে। কেৱল তেওঁহে মানে মৈদামটো আজিলৈকে চিনাক্ত হৈছে। ইয়াত মানে বাকী আন কোনো ৰজাৰ মানে আজিলৈকে মৈদামসমূহ চিনাক্ত কৰা নাই। কেৱল 2জনহে, শিৱসিংহ আৰু ৰুদ্ৰসিংহ এতিয়ালৈকে মানে আনুমানিকভাৱেহে চিনাক্ত হৈছে যে সম্পূৰ্ণ যে তেওঁলোকৰে সেইটো মৈদাম হয়, সেইটো সম্পূৰ্ণলৈকে এতিয়া মানে হোৱা নাই চিনাক্ত। এতিয়া বৰ্তমান চৰাইদেউৰ পৰা ওলাই আহিলোঁ, মানে মৈদামৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া যিখন ঠাইত মানে মহোৎসৱ পাতিছে সেই ফিল্ডখনৰ ওচৰলৈ আহিলোঁ। এতিয়া মানুহৰ মানে ভিৰটো লাহে লাহে বাঢ়িছে, সন্মুখত আপোনালোকে দেখিছে। এতিয়া যাওঁ ব'লক। আৰু এইবোৰ ছাইডত পূৰা মিঠাই দোকান চব, খাই যদি আহিব, পূৰা মিঠাই, বুনিয়া ভুজিয়া, এইফালে আছে নিমকি, হেৰি জেলেপি পূৰা আছে, কাৰোবাক যদি লাগে ক'ব। আৰু সেইফালে চব পূৰা মেলা টাইপত, এখন কি বুলি কয় নামটোৱে পাহৰিছোঁ, আপোনালোকৰ সন্মুখত দেখিছে পূৰা। আৰু এখন আছে গেটখন। বৰ্তমান যিহেতু বেলেগ প্ৰগ্ৰেম হোৱা নাই, কেৱল এইবোৰ সম্বোধন জনাই আছে, সম্বোধন জনাই আছে এইফালে। আৰু ৰাতিলৈহে বিশেষ মানে কিছুমান প্ৰগ্ৰেম আছে, তো সন্ধিয়া সময়ত আহিম, তেতিয়া আপোনালোকক ভালদৰে দেখুৱাব লাগিব। এতিয়া মানে মেইনকৈ মেলা বহিছে, সেইফালে মেলা আছে, আৰু এইফালে দোকান পোহাৰ আছে, বিভিন্ন দোকান পোহাৰবোৰ দেখুৱালেও আপোনাক কি আছে। আৰু এতিয়া গৈ থাকোঁ ব'লক, পূৰা ৰাতিলৈ লগ পাই আছোঁ আপোনালোকক। ৰাতিলৈ যিসমূহ প্ৰগ্ৰেম হ'ব সেইবোৰ দেখুৱাম আপোনালোকক। তো গাইজ, বৰ্তমান এতিয়া আমি ৰাতি আহিলোঁ প্ৰগ্ৰেমলৈ, আৰু এতিয়া বৰ্তমান আহি আছোঁ। এইফালে দেখিছে কেনেকুৱা আন্ধাৰ হৈ আছে চাৰিওফালে পূৰা। আৰু এতিয়া লগত আহিছে এইফালে কুশলক তেওঁলোকে নিশ্চয় চিনি পাইছে। আৰু এইফালে দাদা আছে, আৰু দাদাই আমি কুশলে আৰু মই গৈ আছোঁ বৰ্তমান চাবলৈ ৰাতিলৈ। এতিয়া মানে ইয়াৰ পৰা অলপ দূৰ হয়, প্ৰায় 1 কিলোমিটাৰমান হয়, খোজকাঢ়ি গৈ আছোঁ এতিয়া ডাইৰেক্ট। তো গাইজ, এতিয়া ফাইনেলি আহিলোঁ এতিয়া সেই ঠাইডোখৰলৈ ৰাতিৰ সময়ত। আৰু এই ঠাইডোখৰ আপোনালোকে নিশ্চয় দেখিছে, দিনত আপোনালোকক দেখুৱাইছিলোঁ যে বিভিন্ন জনজাতিৰ মানে নিজৰ পৰম্পৰাগত খাদ্যসমূহ হেৰি কৰিছিলে। আৰু এইফালে স্পাইৰেল পটেটো, এইফালে সন্মুখত পূৰা স্পাইৰেল পটেটো দেখিছে, এইফালে স্পাইৰেল পটেটো, এইফালে পপকৰ্ণ, এইফালে গাহৰি, ৰহি, সাজ, পূৰা চবৰে নিজৰ নিজৰ বেলেগ বেলেগ খাদ্য আগলৈকে আছে, একদম বহুত দূৰলৈকে আছে। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। তো গাইজ, বৰ্তমান আমি এতিয়া আহিলোঁ ষ্টেজটোৰ ওচৰলৈ, আৰু আপোনালোকে এইফালে সন্মুখত দেখিছে পূৰা ষ্টেজটো কি ধুনীয়াকৈ সাজি তুলিছে। আৰু আপোনালোকে এইফালে বেক চাইডে মানুহৰ ভিৰ চব, মানে লাহে লাহে এতিয়া ৰাতিলৈ মানুহৰ ভিৰটো লাহে লাহে বাঢ়িছে, কাৰণ এতিয়া মানে সাংস্কৃতিক অনুষ্ঠানসমূহ হ'ব ন, তো সেইটো কাৰণে। আৰু এতিয়া পোনপ্ৰথমে মানে নৃত্য প্ৰতিযোগিতা হ'ব, আৰু সেই তাৰ কাৰণে এতিয়া অপেক্ষা কৰি আছে, লাহেকৈ হ'ব এতিয়াও। তো আপোনালোকক নৃত্য কৰা দেখুৱাই আছোঁ। 3 দিন যিহেতু হ'ব ন, তো 6 আৰু 7 তাৰিখ, আজি যিহেতু 5 তাৰিখ হয়, আজি ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে, তো 6 আৰু 7 তাৰিখৰ ভিতৰত 2 দিন
কুসুম কৈলাশ আহিব, তাৰপিছত নীলিম আহিব আৰু আপোনালোকৰ বিপিন চাওডাং আহিব। তেওঁলোক মানে 6-7 তাৰিখ মানে আহিব। আজি বেলেগ এজন কোনোবা আহিব, তেখেতৰ নামটো মানে অলপ পাহৰি গৈছোঁ, গতিকে নাই তেওঁলোক যেতিয়া আহিব আপোনালোকক দেখুৱাই দিম বাৰু। আপোনালোকে নিশ্চয় চিনি পাব, মই মানে নামটো অলপ পাহৰি গৈছোঁ সেইটো কাৰণে। আৰু এতিয়া নৃত্য প্ৰদৰ্শন হ'ব, আপোনালোকক সেইবোৰ দেখুৱাই আছোঁ। গোবিন্দ নারায়ণ রাম কেশব হরি हुइया